Hello friends, welcome to my channel at Nayandali's blog. আৰু আজি আপোনালোকৰ বাবে লৈ আহিছো এটা পনীৰৰ ৰেচিপি, chole paneer ৰেচিপি। আৰু মই কেনেকৈ বনাও হেতু আপোনালোকৰ লগত অকমান শেয়াৰ কৰিম বুলি ভাবিছো। আৰু লগতে আপোনালোকে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো ক্লিক কৰি দিব। ৰেচিপিৰ বাবে মই এনেকুৱা পনীৰ লম, মানে পনীৰ পেকেট। মই পনীৰৰ এনেকুৱা পেকেট বেছি প্ৰিফাৰ কৰো খোলা পনীৰতকৈ, কাৰণ এটো বেছি প্ৰিজাৰ্ভেটিভ হয় আৰু পেকেট কৰা থাকে যেটো ফ্ৰেছ হৈ থাকে। গোটা জিৰা আৰু সৰু জিৰাটো লৈছো, শুকান জলকীয়া 3টা, দালচিনি, ইলাচি, তাৰপিছত লং আৰু এইখিনি মই ধুনিয়াকৈ শুকান কেৰাহীত ভাজি লম আৰু অকমান ফুটিবলৈ দিম। ফুটাৰ পাছত এইখিনি ধুনিয়াকৈ গ্ৰাইণ্ড কৰিম। যোনটো শুকান মছলা হয়, যোনটো কেঁচা মছলা আৰু শুকান কৰি প্লে গুড়া কৰা, তাৰ টেষ্টটো খুবেই বেলেগ হয়, খুব ভাল লাগে। মই সেইভাবে যিকোনো তৰকাৰী বনালে এড কৰো। এবাৰে ভজাৰ পাছত বেছিকে ভাজিব নালাগে, কমকে ভাজিলো। মই অকমান পিয়াজ দিম, তাৰ পাছত অকমান বিলাহী দিম, তাৰ পাছত এইখিনি মই গ্ৰাইণ্ড কৰি লৈ আহো। ৰব, পনীৰখিনি কাটি লম। মোক বেছি পনীৰ নেলাগে, সো পনীৰখিনি টুকুৰা টুকুৰি কৰি কাটি লম। বেছি ডাঙৰো নকৰো আৰু বেছি সৰুও নকৰো, এটা ভাগৰ। মোৰ হৈ গ'ল এইখিনি পনীৰ কটা, আৰু এতিয়া মই মোৰ ৰেচিপিটো ষ্টাৰ্ট কৰিম। আৰু এনেকুৱা এটা বাটি লৈছো, তাতে মই ইয়াতে মই ৰেড চিলি পাউডাৰ এড কৰিম 2 চামুচ, তাৰপিছত ধনিয়া 1 চামুচ, জিৰা 1 চামুচ, হালধি আধা চামুচ, তাৰপিছত নিমখটো জোখৰ মতে মই ইয়াতে দিম। আৰু এতিয়া ইয়াতে পনীৰখিনি দি দিম, আৰু পনীৰখিনি দি ধুনীয়াকৈ সানি ল'ম। কেৰাহীটো লো ফ্লেমত ৰাখি মই বাটাৰ দি দিছোঁ, আৰু ইয়াতে অকমান তেল দিম, যাতে বাটাৰ আৰু তেল ধুনীয়াকৈ মিক্স হৈ যায়। পনীৰখিনি মই ইয়াতে এড কৰি দিম, মানে ভাজি ল'ম ভালকৈ বাটাৰত। আৰু পনীৰখিনি হৈছে, বেছি কালাৰ কৰিব নালাগে, অকণমান ভাজিলে হ'ল। আৰু এতিয়া মই গেছটো অফ কৰি দিম আৰু পনীৰখিনি উঠাই ল'ম। আৰু সেম কেৰাহী আছিলে কাৰণে কেৰাহীটো মই অকণমান আখৰি লৈছোঁ, বেছিকৈ ধুই লোৱা নাই। আৰু ইয়াতে মই অকণমান ঘিউ দিম। ঘিউ দিয়াৰ পিছত তেজপাত দি দিম। জুইটো হাই ফ্লেমত নাৰাখিব লাগে, মানে জুইটো। আৰু মই ইয়াৰ যোনটো ষ্টিম মই বহুত কম
কৰি ৰাখিছোঁ, হাই ফ্লেম কৰি ৰখা নাই, হয়তো জ্বলি যাব পাৰে। তাৰ পাছত ইয়াতে মই এতিয়া এড কৰিম পিঁয়াজ। আৰু পিঁয়াজখিনি অকণমান ভাজি ল'ম ৰঙচুৱা হোৱাকৈ। আৰু যদি ভাবে বেছি ড্ৰাই হৈ যায় ইয়াতে অকণমান তেল এড কৰিব পাৰে, নহ'লে তেল এড কৰিব পাৰে, নহ'লে ঘি বা বাটাৰ দিব পাৰে। ইয়াতে যিহেতু মই ইয়াতে অকণমান তেল দিম, ৰিফাইন তেল অকণ দি দিম। আৰু নন ষ্টিকত বনালে বেছি তেলৰ প্ৰয়োজন নহয়, খুব কম তেলতে অতি সহজে বনাব পাৰি। ইয়াতে মই দালচেনি দি দিলোঁ অকণমান। তাৰপাছত পিঁয়াজখিনি যেতিয়া ৰঙচুৱা হৈছে ইয়াতে অকণমান মই বিলাহী দি দিম, তাৰপিছত বিলাহীখিনি দি দিলোঁ আৰু ভালকৈ ভাজি ল'ম। সেইখিনি ধুনীয়াকৈ পিঁয়াজ আৰু বিলাহী যদি মিহলি হৈ যায় একেলগে, তেনেকৈ ভাজি ল'ম। আৰু জুইটো অকণমান হাই কৰি দিম। চাইডে মই পনীৰৰ যি মেইন ইনগ্ৰিডিয়েণ্ট হ'ল কাবলি বুট, এইখিনি মই ৰেডি কৰি থৈছোঁ, মানে বইল কৰি ল'লোঁ 7টা চিটি দি পেলাই। বিলাহী আৰু পিঁয়াজখিনি ধুনীয়াকৈ ৰঙচুৱা হৈছে, আৰু এতিয়া মই এই মছলাখিনি ইয়াতে ঢালি দিলোঁ গোটেইখিনি। এইখিনি অলপ সময় ভাজি ল'ম গোটেইখিনি। আৰু ইয়াতে সোৱাদ অনুসৰি নিমখ দিম মই। মছলাখিনি অলমষ্ট ভজা হৈছে, আৰু এতিয়া মই বুটখিনি তাতে দি দিম। মই বুটখিনি ভালকৈ বইল কৰি লৈছোঁ 7টা চিটি দি পেলাই। ইয়াতে এতিয়া মই পানী দিম। পানী 1 কাপৰ জোখত 1.5 কাপমান দিম। আৰু এতিয়া মই পনীৰখিনি ইয়াতে দি দিম। আৰু অকণমান সময় উতলিব দিম। তাৰপাছত চেনি অকণমান দিম, যাতে ফ্লেভাৰটো আৰু বেছি ইনহেঞ্চ কৰক পনীৰৰ তৰকাৰীখিনি। এণ্ড ফাইনেলি মোৰ পনীৰ চলে পনীৰ ৰেডি হৈ গ'ল। আৰু এতিয়া মই গেছ বন্ধ কৰি দিম আৰু মই বাউলত ছাৰ্ভ কৰিম। এণ্ড মোৰ পনীৰ ৰেডি। আৰু আপোনালোকে প্লিজ কমেণ্ট কৰি জনাব যে মোৰ পনীৰ ৰেচিপিটো চাই কেনেকুৱা পালে। যদি ভাল পালে প্লিজ লাইক এটা কৰিব, আৰু যদিহে ছাবস্ক্ৰাইব কৰি দিয়া নাই প্লিজ ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো ক্লিক কৰি দিব। আৰু চোৱাৰ কাৰণে অতি ধন্যবাদ আপোনালোকক সকলোকে।